হেল্ল' এভৰিৱান, নমস্কাৰ। আজিলৈ আহিছোঁ মই আপোনালোকৰ মাজলৈ বইল ফিছ ৰেচিপি এটা। ইয়াতে মই 4 পিচ মাছ লৈ লৈছোঁ, যিকোনো মাছ ল'ব পাৰে। লগত লৈছোঁ ধনিয়া এমুঠি, ডাঙৰকৈ আলু এটা কাটি লৈছোঁ, বিলাহী লৈ লৈছোঁ মই 4টা, অকণমান ডাঙৰকৈ কাটি লৈছোঁ। পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ 3টা, স্লাইচকৈ কাটি লৈছোঁ। লগত লৈছোঁ মই 3টা জলকীয়া, অকণমান আদা নহৰু থেতেলিয়াই লৈছোঁ। ইয়াতে তেলৰ কোনো দৰকাৰ নাই। এতিয়া মই ননষ্টিক পেন এখনত পানী দি লৈছোঁ। পানীখিনি উতল অহাৰ লগে লগে মই কাটি ৰখা আলুখিনি আৰু পিঁয়াজখিনি দি লৈছোঁ আৰু 10 মিনিটমানৰ বাবে গেছটো হাই ফ্লেমত ৰাখিম। এতিয়া মই আদা নহৰু যে থেতেলিয়াই লৈছিলোঁ সেইখিনি ওপৰতে দি দিছোঁ। লগত কাটি ৰখা বিলাহীখিনিও দি দিছোঁ। জলকীয়া কেইটা দি লৈছোঁ। এতিয়া ইয়াতে মই নিমখখিনি দি লৈছোঁ। নিমখটো সোৱাদ অনুসৰি আপোনালোকে দি ল'ব। অকণমান জিৰা ধনিয়াৰ গুড়ি দি লৈছোঁ, এইটো অপশ্যনেল হয়। এতিয়া হেতাখনেৰে মই গোটেইখিনি মছলা মিলাই লৈছোঁ। আৰু মই 10 মিনিটমানৰ বাবে এইখিনি উতলিবলৈ দিম। উতল আহিছে। এতিয়া মই 10 মিনিটৰ বাবে ঢাকনখন লগাই দিছোঁ আৰু গেছটো হাই ফ্লেমতে ৰাখিছোঁ। আলু বিলাহী লগতে পিঁয়াজখিনি কোমলীয়া হৈ আহিছে। এতিয়া মই ধুই ৰখা মাছখিনি ওপৰত দি লৈছোঁ। মাছখিনি যিহেতু বইল হ'বলৈ বেছি টাইম নালাগে, এতিয়া মই পুনৰ ঢাকনখন কিছু সময়ৰ বাবে লগাই থৈছোঁ। মাছখিনিও এতিয়া ধুনীয়াকৈ সিজি গৈছে আৰু উতলো ধুনীয়া উতল এটা আহিছে। আৰু এতিয়া মোৰ আঞ্জাখন ৰেডি হৈ গৈছে। এতিয়া মই ওপৰত অকণমান ধনিয়া ছটিয়াই লৈছোঁ আৰু গেছটো নমাই থৈছোঁ। লগতে প্লেট এখনত মই আঞ্জাখন উলিয়াই লৈছোঁ। এনেদৰে এবাৰ খাই চাবচোন বাৰু। খাবলৈ খুব ভাল লগা এটা ৰেচিপি। লগতে এইটো তেল নোহোৱাকৈ বনাই খাব পাৰি। মছলা খাবলৈ ইচ্ছা নাযায় যিহেতু, সেইবাবে এনেদৰে বনাই খাই চাবচোন। আৰু যদি আপোনালোকে খাই ভাল পালে তেনেহ'লে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব এটা কৰি দিব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ।